প্ৰায় 20 বছৰ ধৰি ছত্তীশগড়ৰ জংঘল আৰু দেশৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে মূৰৰ কাৰণী হৈ থকা এজন মাওবাদী নেতা। তেওঁৰ নাম হৈছিল মাৰৱী হিৰমা, এজন খুনখাৰ নক্সালবাদীৰ নেতা আছিল। 20টাতকৈ অধিক ডাঙৰ হামলাৰ তেওঁ নিজেই দায়িত্ব লৈছিল আৰু সংগঠিত কৰিছিল। তাৰ ভিতৰত 2010ৰ দান্তেৱালা হামলাও অন্তৰ্গত হৈ আছে, য'ত নেকি 76জন জৱান শ্বহীদ হৈছিল। সেই হামলাত তেওঁৰ মূৰৰ দাম আছিল 1 কোটি টকা আৰু তেওঁ সদায় থ্ৰী লেয়াৰ ছিকিউৰিটিৰ মাজত ঘূৰি ফুৰিছিল। তেওঁক ধৰা বা মাৰা সুৰক্ষা বলৰ কাৰণে এটা সকলোতকৈ ডাঙৰ এটা কাৰণ আছিল, চেলেঞ্জ আছিল। কিন্তু 18 নৱেম্বৰৰ দিনাখন ৰাতিপুৱা সকলো বদলি গ'ল। তেওঁৰ মাকে ভাবুকভাৱে কান্দি ছাৰেণ্ডাৰ কৰিবলৈ তেওঁক কৈছিল আৰু লগতে প্ৰশাসনৰ পৰা যিটো সময়সীমা বান্ধিছিল ছাৰেণ্ডাৰ কৰিবলৈ কাৰণে, তেওঁ নকৰাৰ পাছত সকলো বদলি গ'ল। তাৰ পাছতেই ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ বৰ্ডাৰত ৰাতিপুৱা তেওঁক এনকাউণ্টাৰ কৰি মৰা হৈছিল। লগতে তেওঁৰ ঘৈণীয়েক আৰু চবতকৈ ভৰসমান চবতকৈ বিশ্বাসী তেওঁ ছিকিউৰিটি বডিগাৰ্ড ছজনকে মৰিছিল, এনকাউণ্টাৰ কৰি মাৰিছিল। এনকাউণ্টাৰটো বহুত এতিয়া অলপ কণ্ট্ৰভাৰ্চি হৈ আছে, কিন্তু দেশৰ কাৰণে এইটো এটা বহুত ভাল খবৰ যে এনেকুৱা এজন নক্সালবাদী, যিজন টপ মোষ্ট 1 কোটি টকা ইনাম আছে, এজন মৰিলে। আৰু কথাটো হ'ল, ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, এই নক্সালবাদীসকল আগত জে এন ইউৰ পৰা বহুত প্ৰভাৱিত হয়। আগতে জে.এন.ইউত নক্সালবাদী যদি মৃত্যু হয় তাৰ কাৰণে প্ৰতিবাদ কৰে, ব্ৰত ৰাখে, মনোব্ৰত ৰাখে, প্লে কাৰ্ড উলিয়াই বহুত ধৰণৰ প্ৰতিবাদ কৰে। কিন্তু এতিয়া কমপ্লিট বদলি গ'ল আৰু এই নক্সালবাদীজন মৰাৰ কাৰণে তাত সমদল উলিয়াইছে, ফূৰ্তি কৰিছে, চাবাচি দিছে। কিন্তু এটা টাইমত য'ত নেকি আফজল গুৰু মে হাম শৰ্মিন্দা হওঁ, ঘৰ ঘৰ মে আফজল গুৰু পেদা হোগা, এনেকুৱা ধৰণৰ আৰু বহুত দেশ বিৰোধী কাম কৰা নক্সালবাদীৰ পৰা আদি কৰি উগ্ৰপন্থীক, বিশেষকৈ নক্সালবাদীক ছাপোৰ্ট কৰি জে.এন.ইউত যিটো ছিটুৱেশ্যন আছিল, বৰ্তমান বিজেপি চৰকাৰৰ দিনত কমপ্লিট পৰিৱৰ্তন। তাৰে এই ভিডিঅ'টো চাই সকলো বুজিব যে এতিয়া মোদী চৰকাৰৰ পাছত अहार पाছত কি পৰিৱৰ্তন হৈছে। জে.এন.ইউ छात्रों ने नक्सलवाद और देश विरोधी सोच के खिलाफ एकजुटता का जैनू संदेश छात्र दिया। कुख्यात नक्सली नेता माडवी हिडमा के मारे जाने पर जेएनयू में विजय मार्च निकाला गया। ये मार्च साबरमती टी पॉइंट से शुरू होकर जेएनयू के मेन गेट पर खत्म हुआ, जिसमें भारी संख्या में छात्रों ने हिस्सा लिया। मार्च के दौरान छात्रों ने भारत माता की जय और वंदे मातरम के नारे हिडमा जो रेड सैल्यूट टू कॉमरेड है ना, कि मतलब हिडमा मारा गया है अब, तो ये जो है इनकी विचारधारा जो है, वो विचारधारा जब वो सैनिकों को मार रहा है तब वो सेलिब्रेशन कर रहे हैं, और जब हिडमा मारा गया है तो यहाँ पर आंसू निकाल के बैठे हुए। ये प्रण ये है कि एक तो पहले तो इनकी जो आइडियोलॉजी वो खत्म करनी है, क्योंकि यही आइडियोलॉजी है जो हथियार पकड़ाती है हिडमा जैसे लोगों को। मार्च के दौरान छात्रों ने सुरक्षा बलों का आभार जताया। नक्सलियों के खिलाफ चलाए गए अभियान में शहीद हुए जवानों को श्रद्धांजलि भी दी गई। यहाँ पे जो अर्बन नक्सल हैं उनको एक संदेश देने का भी प्रयास किया गया सेलिब्रेशन मार्च के द्वारा, कि ये जो आइडियोलॉजी है अब धीरे धीरे समाप्त होगी। আৰু আগৰ চৰকাৰৰ ভাৰত য'ত নেকি জে.এন.ইউ নক্সালবাদীক ছাপোৰ্ট কৰি তাত সমদল উলিয়াই প্ৰতিবাদ কৰে, তাতে মানৱ অধিকাৰ উলংঘন হৈছে। আৰ্মি মৰিলে, CRPF জোৱান মৰিলে, তাত মানৱ অধিকাৰ উলংঘন নহয়, তাত প্ৰতিবাদ নুলিয়ায় জে.এন.ইউত। সেই জে.এন.ইউ এতিয়া নক্সালবাদী মৰাৰ কাৰণে সমদল উলিয়াই আৰ্মিক চেলুট জনাইছে, আৰ্মিক চাবাচি দিছে, ধন্যবাদ দিছে। এয়া হ'ল আজিৰ ভাৰত। এয়া কৰিছে মোদী হেতু মুমকিন হে। বন্দে মাতৰম, ভাৰত মাতা কি জয়, জয় অসম। এই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।